ব্লগটো কৰিব দিছোঁ, মোক শিকাই দে ব্লগ কেনেকৈ কৰে। কৰ ব্লগ আঁকে। হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু ইউটিউব চেনেল অসমৰ ঘৰ। আজিৰ ভিডিঅ'টো ব্লগটো দুপৰীয়া পৰা ষ্টাৰ্ট কৰিলোঁ, মৰ্ণিং ষ্টাৰ্ট কৰা নাই। তো মই বিশেষ এটা নিউজ দিব লাগে। আৰু আমাৰ যে মুৰ্গীকেইটা সদায় হেৰাই থাকে আৰু সদায় মোৰ ওপৰত দি পিনে হেৰাই থাকে। এইফালে দেখা দিছে একদম মূৰত বহি আছে, ঠাণ্ডা লাগিছে। তো ভিডিঅ'টো কণ্টিনিউৱাছলি চাই থাকা আৰু কি কৰিম, তো ওলাই যোৱা নাই সেইকাৰণে আৰু এতিয়া বাহিৰতে বহি আছোঁ। আৰু এইখন যদি পৰে না মই ডাইৰেক্ট পিছফালে পঢ়িম, চাওক ৱাল চাল পাৰ হৈ যাম। A few moments later. তো আপুনি ডাইৰেক্ট আপোনালোকে ফ্ৰেছ হোৱাৰ পিছত লগ কৰা নহ'ল আৰু জাষ্ট ভাত খালোঁ, এতিয়া অলপ ফ্ৰেছ হ'লোঁ। তো আজি ব্লগটো এটাই ক'লোঁ, যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ ইনষ্টাগ্ৰাম ফ'ল' কৰা নাই, সৰু চাই এটা আছে 1K হ'ব গৈছে, আপোনালোকে ফ'ল' কৰি দিয়ক জলদি। আৰু এনে ঘূৰি ব্লগ বনাব লগা যায়। তো বাই বাই। তো আজি ব্লগটো শ্বেয়াৰ কৰিছিলোঁ আৰু আজি এটা বস্তু বনাইছোঁ, আপোনালোকক বেক কেমেৰা দি দেখাই আছোঁ। আজি ঘৰত পিঠা বনাইছিলোঁ, আপোনালোকে খাই হৈছে। ইয়াতে 53খন আছে, 3খন খালোঁ আৰু লাগিলে ক'ব আপোনালোকে কিমান লাগে, ডেলিভাৰো কৰিম, এনে কৈছোঁ। তো আজি ব্লগটো এটা কৰোঁ, যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, যেন শ্বেয়াৰ কৰিব, যেন চেনেলটো ছাবস্ক্ৰাইব কৰিব। টিল দেন টাটা, বাই বাই। 2 hours later. তো এইখনে হৈছে আমাৰ বজাৰ গুৱাহাটীৰ গধূলি টাইমত। তো এইটো চাওক এটা, আপোনালোকে ভিডিঅ'টো চাই থাকক কণ্টিনিউৱাছলি। এনেই অলপ কৰিছোঁ যোৱা নাই, আৰু নতুন ফোন ল'লোঁ, তাৰে অলপ ভিডিঅ' শ্বৰ্ট দেখাই আছোঁ। বৰ্তমান পঠাই লৈ আছোঁ, আপোনালোকে চাই আছে ভিডিঅ'টো কণ্টিনিউৱাছলি চাই থাকক। ভিডিঅ'টো তো মানে ওলাই আহিলোঁ অলপ গধূলি টাইমত ফুৰিবৰ কাৰণে, ভিডিঅ'টো কণ্টিনিউৱাছলি চাই থাকক। আৰু মই আছোঁ বজাৰৰ বৰ্তমান মাজত। তো ভিডিঅ'টো চাই থাকক, ফাৰ্মাচীত আছোঁ, কামত আহিছোঁ। বহুতে মই দেখাই আছোঁ, বহুতে মাস্ক নিপিন্ধে, কিয় নিপিন্ধে গম নাপাওঁ। আৰু বিশেষকৈ পুলিচবোৰে নিপিন্ধে আৰু পাব্লিকে কি পিন্ধিব, আপোনালোকে নিজে কমেণ্ট কৰিব, হয়নে নহয়? যদি পুলিচে যদি নিপিন্ধে নিজৰ সুৰক্ষা নাথাকে, বাকীবোৰে কিয় পিন্ধিব, হয় নে নহয়? আৰু আমাৰতো গুৱাহাটীত মানে কি কয়, আৰু মোৰ চৰকাৰ দেখা কোনো মাস্কে পিন্ধা নাই। চাওক ভিডিঅ'টো, আপোনাৰ ইয়াৰ ভিডিঅ'টো চাইছে যে ৰাস্তাত যায় কোনো মাস্কে পিন্ধা নাই। ক'ব গ'লে গুৱাহাটীত আধা মানুহে গম পায় আৰু মাস্ক পিন্ধিবলৈ, আৰু আধা আৰু এই গম পাইছে কথাটো কি ক'ব গৈছোঁ, সেইটোৱে আৰু। তো আজি ভিডিঅ'টো এডিট কৰিলোঁ, যদি ভিডিঅ'টো ভাল পালে কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰি দিব। বেছি একো কথা নকওঁ, ইণ্ট্ৰ দিয়া নহ'ল। তো বাই বাই, এটা চি ইউ নেক্সট ব্লগত লগ পাম। The next day. चले अकेले 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 रात के सफर में।